নমস্কাৰ সাউথ ব্লগলৈ মই দেৱজিৎ বুঢ়াগোহাঁই আপোনালোকক পুনৰ এটা নতুন কণ্টেণ্টৰ সৈতে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম একদম এটা নতুন বজাৰত ফ্ৰেছ এটা কণ্টেণ্ট দেখুৱাবলৈ। তো এতিয়া আমি গৈ থাকোঁ। আৰু এটা কথা আপোনালোকে অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নহ'লে মই তো এতিয়া নতুন কণ্টেণ্টটো চাবলৈ মোৰ লগত গৈ থাকোঁ বলক। তো বন্ধুসকল আহি আজি গন্তব্যস্থান পাই গ'লোহি। তো এই ঠাইখন আছে মৰাণৰ, এইফালে দেখিছে হাউচফুল টকিজ, আৰু হাউচফুল টকিজৰ নিচেই কাষতে আছে। আৰু এই গন্তব্যস্থানটোৰ নাম হৈছে দ্য টেষ্ট অফ বাৱৰ্চি, এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট, চুইট এণ্ড বেকাৰী। তো আপোনালোকে আহিব, টেষ্ট কৰিব পাৰিব, যিখন আজি অপেন হ'বলৈ গৈ আছে। তো এইটো মই আজি ইয়াৰ ভিতৰলৈ যাম আৰু ইয়াত কি কিনো সুবিধা আপোনালোকে পাব এই বিষয়ে মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। তো এতিয়া আমি এই বাৱৰ্চি ভিতৰলৈ গৈ থাকোঁ। টেষ্ট অফ বাৱৰ্চি সোমাই আপোনালোকে এটা ধুনীয়া লাইভ কাউণ্টাৰ ইয়াতে দেখিবলৈ পাব। আৰু ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে খানা বনাই থাকিব, আৰু এইফালে ছাইডত বহি আপোনালোকে ধুনীয়া খানা, গৰম খানা টেষ্ট কৰিব পাৰিব। তো আপোনালোকে সেয়েহে আহিব। দেখিছে এইফালে খানা বনি আছে আৰু এইফালে ধুনীয়াকৈ বহিবলৈ ঠাই আছে, ধুনীয়াকৈ বহিব পাৰিব। আৰু ওপৰত খুব ধুনীয়া ডেক'ৰেশ্যন ৰাখিছে, এটা খুব ধুনীয়া সময় ইয়ালৈ আহি অতিবাহিত কৰিব। এইটো হৈছে চুইটছ এণ্ড বেকাৰী এৰিয়া। তো ইয়াতে এইফালে ধুনীয়া মিঠাই ৰাখিছে। আপোনালোকে ইয়ালৈ আহিলে ইয়াতে বিভিন্ন ধৰণৰ মিঠাই, বিভিন্ন ধৰণৰ বেকাৰী আইটেম ইয়াতে টেষ্ট হ'ব। তো বন্ধুসকল আহি বাৱৰ্চি ভিতৰ পালোহি। তো এইটো হৈছে ফাইন ডাইনিং এৰিয়া। তো ইয়াতে বহি আপোনালোকে টেষ্টি খানা খাব পাৰিব। তো আৰু এজন ব্যক্তি মই ইয়াত চিনাকি কৰাই দিছোঁ। ইয়াত কিছুমান খুব ধুনীয়া আপোনালোকে আৰ্ট দেখিবলৈ পাব। তো তাৰ অন্তৰত থকা ব্যক্তিজন মোৰ বন্ধু, নামটো কি কামটো ক'ব? পাৰ্থ মোৰ নামটো। পাৰ্থই খুব ধুনীয়া ইয়াত পেইণ্টিং আঁকিছে। তো এতিয়া আমি এইখিনি চাবলৈ যাওঁ। আপোনালোকৰ এতিয়া যদি কিবা আৰ্ট বনাবলৈ হয়, গ্ৰাফিটি কৰিবলৈ হয়, তেতিয়া আমাৰ পেজখন ফ'ল' কৰিব পাৰে। পেজখন চাব পাৰে, দ্য ক্ৰেজি আৰ্টছি। ফোন নম্বৰটো আছে, আৰু নহ'লে আমাৰ মোক যোগাযোগ কৰিব পাৰে। ইয়াৰ পেজৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ। তো আৰু এই ভাইটি আছে, ভাইটিয়ে ইয়াৰ আমাৰ বাৱৰ্চি যোনখন বনাইছোঁ আমি, বাৱৰ্চিখনৰ পেজটো, আমার বাৱৰ্চি পেজখন ফলো কৰিব, বাৱৰ্চি মুৰাণ ইনষ্টাগ্ৰামত টেগ কৰিব। আমাক ইয়াত ফটো খিচাই আপুনি খোৱা বস্তু আপোনাক ভাল লাগে আমাক টেগ কৰিব। বন্ধুসকল মৰাণত আমাৰ মৰমৰ তিনিটা ফেমিলি লগ হৈ এখন খুব ধুনীয়া আমাৰ কাৰণে ৰেষ্টুৰেণ্ট খুলিছে। আৰু এতিয়া মই তাৰে এজন দাদা, এই ফেমিলিৰ এজন দাদাৰ লগত আপোনালোকক চিনাকি কৰাম। দাদাই খুব ধুনীয়াকৈ বহি আছে, এয়া মৰমৰ দাদাই এতিয়া আমাক চিনাকিটো দিব আৰু এই বিষয়ে আমাক অলপ ক'ব। নমস্কাৰ, মোৰ নাম গৌতম বেৰিয়া। আমাৰ তিনিজন ফেমিলি মিলি এটা মৰাণত ফুড কোৰ্ট এটা খুলিছোঁ। ইয়াত সকলো ধৰণৰ আপোনাৰ যেনেকৈ ষ্টাৰ্টিঙৰ পৰা লাইভ কাউণ্টাৰৰ পৰা আৰম্ভ কৰি চুইটছ, বেকাৰী, ফাইন ডাইনিং, কেফেটেৰিয়া, বেংকুৱেট হল, সকলো মানে ইয়াত আপুনি ক'ব পাৰে যে একবাৰ ইয়াত সোমালে আপুনি যি ইচ্ছা খাবলৈ যি বস্তু ইয়াত ইণ্ডিয়াত জেনেৰেলি চলে, আপুনি সকলো ধৰণৰ বস্তু ইয়াত টেষ্ট পাব। ইণ্ডিয়ান হোক, চাইনিজ হোক, কণ্টিনেণ্টেল হোক, সকলো চুইটছ, বেকাৰী, সকলো ধৰণৰ বস্তু আপোনালোকে ইয়াত
টেষ্ট কৰিব পাব আৰু এইটো পিয়'ৰলি ভেজ হয় পিয়'ৰলি ভেজ পিয়'ৰলি ভেজ ত' এইবাৰ দি বাবৰচি ফেমিলিৰ এজন দাদা আৰু এজন ভাইটিৰ লগত আপোনালোকক চিনাকি কৰাম ইফালে ৰৈ আছে আহক এতিয়া তেওঁলোকৰ ওচৰলৈ যাম এয়া ভাইটি আৰু এয়া দাদা ত' মই ধুনীয়াকৈ পৰিছিলোঁ नमस्कार मेरा नाम राहुल अग्रवाल। हेलो माय नेम इज़ अनूप बेड़िया। आज हम बावर्ची ओपन कर रहे हैं तो सबको आने के लिए रिक्वेस्ट कर रहे हैं और आके फूड टेस्ट करें और हमें बताएं कैसा है क्या है बस। তাকে দাদাই ক'লে আপোনালোকে আশীৰ্বাদ কৰিব সহায় কৰিব তাকে আমি আজি বাৱৰ্চি অ'পেন কৰিছোঁ পাব্লিকৰ কাৰণে মৰাণৰ কাৰণে আমাৰ ইয়াত কনচেপ্টটো হৈছে আমাৰ ইয়াত ফাষ্ট ফুড থাকিব চুইটছ থাকিব বেকাৰী থাকিব প্ৰপাৰ ফাইন ডাইনিং থাকিব কেফেটেৰিয়া থাকিব আৰু এটা 400 to 500 গেডাৰিঙৰ পাৰ্টি হল থাকিব কেফেটেৰিয়া তো এই এৰিয়া এতিয়া কাম চলি আছে সম্পূৰ্ণ হোৱা নাই লাহে ধীৰে সম্পূৰ্ণ হ'ব তো এতিয়া মই ৰাহুলৰ মাৰ লগত মই আপোনালোকক চিনাকি কৰাম এয়া এইফালে ৰৈ আছে কালি বৰ ধুনীয়াকৈ আহিছে মাও তো আমাক এতিয়া কিবা এষাৰ ক'ব ধুনীয়াকৈ কওক নমস্কাৰ মই ৰাহুলৰ মাক সুনীতা নিৰ্মল আগৰৱাল আজি আমি মৰাণত এই এটা বাবৰচি ৰেষ্টুৰেণ্ট খুলিব লৈছোঁ আজি আমাৰ অ'পেনিং আছে আপোনালোকে সকলোৱে আহিব আহি ইয়াত আমি নানা ধৰণৰ ব্যঞ্জন ৰেডি কৰাইছোঁ মিঠাইও আছে ফাষ্ট ফুডো আছে অন্যান্য বহুত ধৰণৰ আছে আইটেমবোৰ আপোনালোকে আহিব উপভোগ কৰিব দ্য টেষ্ট অফ বাবৰচিৰ ভাবিৰ লগত মৰমৰ বৌৰ লগত চিনাকি কৰাম আহক এতিয়া পূৰা কথা বতৰা ব্যস্ত হৈ আছে বহুত ধুনীয়াকৈ আহিছে আহক এতিয়া আমি বৌৰ ওচৰলৈ যাওঁ পূৰা ব্যস্ত হৈ আছে কথা পাতি এয়া ধুনীয়াকৈ চিনাকি দিব আমাক এয়া নমস্কাৰ আমাৰ এইটো বাৱৰ্চি দ্য টেষ্ট অফ অল ডিজায়াৰ আমি এটা ষ্টাৰ্টআপ কৰিছোঁ তাত আমাৰ ফাষ্ট ফুড আছে চুইটছ আছে ফাইন ডাইনিং আছে আমি ধীৰেকৈ কেফেটেৰিয়াও খুলি আছোঁ মানে আৰু হল আছে আমাৰ বেংকুৱেট হল সেইটো আমি এটা ফাৰ্ষ্ট ইনিচিয়েটিভ লৈছোঁ কিবা এটা মানে মৰণৰ কাৰণে চবে লোকে খুব ভাল লাগিছে আপোনালোকে আহিব খুব ধুনীয়া এটা এৰিয়া খুব ভাল লগা এটা সময় ইয়াত অতিবাহিত কৰিব পাৰিব পৰিয়ালৰ লগত এইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰে আৰু মৰাণত প্ৰথম ময়ো আহিছোঁ খুব ভাল লাগিছে এইফালেও আছে বৌ আমাক চিনাকি কৰি দিব ধুনীয়াকৈ हेलो एवरीबॉडी बावर्ची एक हम लोग नया कंसेप्ट लेकर आ रहे हैं मुरान में फूड कोर्ट है हमारा प्लस पॉइंट है बैंकेट हॉल जो हमें लगता है मुरान में बहुत रिक्वायर्ड था आप लोग आए होप हम आपको सेटिस्फाई कर सकें থেংক ইউ এইটো হৈছে অন্য এটা ডাইনিং এৰিয়া ফৰ টিনেজাৰ্ছখিনি আহিলে ইয়াতে কি কৰিব বহি ধুনীয়াকৈ পাৰ্টি কৰিব পাৰিব টেষ্ট ইয়াৰ ধুনীয়া ধুনীয়া খানা ইয়াতে খাব পাৰিব আৰু এইটো এটা সম্পূৰ্ণ ইয়াৰ থিমটো হৈছে বলিউড ৰেট্ৰ' থিমত তেওঁলোকে বনাইছে এইফালে অমলেট কৰি এইফালে ধুনীয়াকৈ ৰাখিছে এইফালে অমিতাভ বচ্চন তেওঁলোকে অংকন কৰিছে তো এটা খুব ধুনীয়া পৰিৱেশ আপোনালোকে আহিলে এটা আনকমন পৰিৱেশ ইয়াতে উপভোগ কৰিব পাৰিব মৰাণৰ ভাইটিৰ লগত খাই আছোঁ এইফালে খাই আছে নামটো কি আছিলে মোৰ নাম ৰাহুল খাৰঘৰীয়া ৰাহুল খাৰঘৰীয়া এইফালে ঋষভ গগৈ ঋষভ আৰু এইফালে ৰোহিণী দত্ত ৰোহিণী আৰু এইফালে ঋষভ খাই কেনেকুৱা লাগিছে খাই ভাল লাগিছে ভাল লাগিছে খাই আছোঁ এই কেমেৰা পিছফালে আছে বাবু আৰু পাৰ্থ এইফালে বাবু আছে তো বন্ধুসকল এইবাৰ দুজন গ্ৰাহকৰ ওচৰলৈ যাম পূৰা দোচা খাই আছে টেষ্ট কেনেকুৱা পাইছে আমি সুধো আহক এইফালে এজন অকণ লাজো কৰিছে খাই থাকোঁতে কেমেৰা কেনেকুৱা লাগিছে ভাল হৈছে ভাল পাইছে মহৰ ক'ত আপোনাৰ কচুমাৰীৰ পৰা আহিছে ইয়ালৈ এইফালে এজন ভাইটি ধুনীয়াকৈ খাই আছে কেনেকুৱা লাগিছে মই চেভেনৰ পৰা আহিছিলোঁ বেংকলৈ নতুন দেখি সোমালোঁ খাই দিয়ে ভালে লাগিছে ভাল লাগিছে আকৌ আহিবনে আহিম নিশ্চয় আকৌ আহিবনে নিশ্চয় আৰু মোৰ চেনেলটো চাব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব হয়নে তো ভাল লাগিছে বুলি কৈছে সঁচাকৈ ভাল হৈছে ময়ো খাইছোঁ টেষ্ট কৰিছোঁ ভাল হৈছে আৰু অকণ মৰমো পাইছোঁ এয়া আৰু ভাল লাগিছে থেংক ইউ আহি খুব ভাল লাগিলে খুব এটা ধুনীয়া কনচেপ্টত খুলিছে তো আপোনালোক আহিব ইয়াত খুব ধুনীয়া সময় অতিবাহিত কৰিব পাৰিব হয়নে তো আপোনালোক সকলোৱে আহিব সহায় সহযোগিতা কৰিব আশীৰ্বাদ কৰিব আগবাঢ়ি যাবলৈ তো সেয়েহে আজিলৈ সামৰিছোঁ আগলৈ এনেকুৱা নতুন নতুন কণ্টেণ্ট নতুন নতুন ঠাই দেখুৱাই প্ৰতিশ্ৰুতিৰে মই চাওঁ দেবুৱে মোৰ ব্লগৰ পৰা বিদায় লৈছোঁ আপোনালোক ধুনীয়া ঠাণ্ডা বতাহ আপোনালোক ধুনীয়া